এইজনে নহয় জানো ডেট 15 মে টাইম টাইম নিকাল টাইম 16:44 এইজন মানুহ আমাৰ কেচাৰত আহিছে ভিডিঅ' ফুটেজ আপোনাক দিয়া হ'ল বিচাৰটো নিৰপেক্ষ হ'ব লাগে কোন সঁচা কোন মিছা পৌৰৱ দাসে সঁচা কৈছে নে মিছা কৈছে এক বিশেষ প্ৰশ্ন উত্থাপন হৈছে প্ৰণৱ দাসে কৈছে তেওঁ গুৱাহাটীৰ পৰা জখলাবন্ধালৈ গাড়ী চলাই গৈ থকা বুলি মই বোলো ছাৰ মই গুৱাহাটীৰ পৰা আহি আছিলোঁ আৰু মই গাড়ীখন এইখিনিতে ৰখাই দিছিলোঁ মই যোৰহাট যাম বোকাখাট যাম মই এনেকৈ আহিছিলোঁ মই যাবলৈ লৈছিলোঁ এক্সিডেণ্ট হোৱা প্ৰণৱ দাসে চলোৱা গাড়ীখনৰ নাম্বাৰ AS12CC0657 আছিল কিন্তু হঠাৎ ৩-৪ দিন পিছত বাহনৰ মালিকে কৈছে প্ৰণৱ দাসে মিছা মাতিছে বুলি না এই গাড়ীখন প্ৰণৱ দাসৰ চলোৱা নাই নাই চলোৱা আপোনাক কিয় আনিছে মানে চলাইছে বুলি কৈছে সি মিছা কৈছে মিছাকে কৈছে মিছাকে কৈ আছে এখন চলিয়া নেকি মিছাকে কৈছে বাহনখনৰ মালিকৰ দাবী দুৰ্ঘটনাৰ নিশা গাড়ীখন বোকাখাটতে আছিল গাড়ীখনৰ মালিক দাসৰ মন্তব্য সৃষ্টি কৰিছে এক চাঞ্চল্যৰ পৰিৱেশ যদিহে প্ৰণৱ দাসে গাড়ী চলোৱা নাছিল তেন্তে ইমান দিন ক'ত আছিল বাহনখনৰ মালিকে ৩-৪ দিন মূৰত হঠাৎ ওলাই আহিল বাহনখনৰ মালিক আৰু তাৰ পিছতেই এক চাঞ্চল্যৰ মন্তব্য যদিহে প্ৰণৱ দাসে গাড়ীখন চলোৱা নাছিল তেন্তে পূৰ্বতে কিয় ওলোৱা নাছিল বাহনখনৰ মালিক ইফালে জখলাবন্ধাৰ নচিব অটো ইলেক্ট্ৰিকছৰ মেকানিকৰ মন্তব্যই সৃষ্টি কৰিছে এক ৰহস্যৰ অধিক জটিল হৈ পৰিছে জন্মুন ৰাভাৰ ৰহস্যৰ মৃত্যুৰ ঘটনাৰ প্ৰণৱ দাসৰ মন্তব্যক লৈ আৰম্ভ হৈছে জটিলতা যদিহে প্ৰণৱ দাসে মিছা মাতিছে তেন্তে পূৰ্বতে কিয় ওলাই নাহিল বাহনখনৰ মালিক যদিহে প্ৰণৱ দাসে মিছা মাতিলেহেঁতেন তেন্তে নিজৰ লাইচেঞ্চ নাই বুলিও উল্লেখ কৰিছে প্ৰণৱ দাসে আৰু যদিহে প্ৰণৱ দাসে মিছাই ক'লেহেঁতেন তেন্তে নিজৰ লাইচেঞ্চ নাই থকা বুলিও কিয় উল্লেখ কৰিব লাগে প্ৰণৱ দাসৰ কিন্তু ইফালে বাহনখনৰ মালিকৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাজ্যজুৰি এতিয়া প্ৰশ্ন হয় কোন সঁচা কোন মিছা মই মানে 20 মিটাৰমান আঁতৰত দেখিলোঁ যে এখন পুলিচৰ গাড়ী আহিব পাৰে পেট্ৰলিং পাৰ্টি ঘূৰি থাকে নাই মোৰ ওচৰত লাইচেঞ্চ নাই মই ৰৈ দিম বুলি মই ৰৈ দিলোঁ